নমস্কাৰ। এইটো এছাইনমেণ্ট হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ বিষয়ৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী পেপাৰখনৰ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছিল আবাহন যুগৰ গল্পৰ বৈশিষ্ট্য সম্পৰ্কে উদাহৰণসহ লিখা। ইয়াতে অসমীয়াৰ গোটেইখিনি কথাই উল্লেখ কৰা হৈছে। আবাহন যুগটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল গোটেইখিনি লিখা হৈছে ইয়াতে। তাৰ পিছৰটো আছিল আধুনিক অসমীয়া সাহিত্যলৈ জোনাকীৰ অৱদান কি? ইয়াতে জোনাকী আলোচনীৰ গোটেইখিনি কথাই মই উল্লেখ কৰিছোঁ। ইয়াতে সম্পূৰ্ণ কৰা হৈছে জোনাকী। তাৰ পিছৰ কুৱেশ্যনটো আছিল হোমেন বৰগোহাঞিৰ বিষয়ে অলপ লিখিবলৈ দিছিল। তেখেতৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকৰীয়া গাঁৱত। আৰু তেখেতৰ মৃত্যু হৈছে 2021 চনৰ GNRC হস্পিটেলত। আৰু ইয়াতে মই এইটো সমাপ্ত কৰিছিলোঁ।